নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিজি নিউজ। যদি আপুনি অসমৰ এজন অংগনবাদী কৰ্মী, আশাৰ কৰ্মী বা মধ্যাহ্নভোজী কৰ্মী, তেন্তে আজি এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বৰ্তমান ছ'চিয়েল মিডিয়া আৰু হোৱাটছআপত এটা খবৰ বৰকৈ ভাইৰেল হৈ পৰিছে য'ত দাবী কৰা হৈছে যে অংগনবাদী কৰ্মী মাননী পোনপটীয়াকৈ 15,000 টকা, আশাৰ কৰ্মী 8,000 টকা আৰু মধ্যাহ্নভোজন কৰ্মী মাননী 5,000 টকা হ'বলৈ গৈ আছে বুলি। কিন্তু সঁচাকৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে ইমান ডাঙৰ সিদ্ধান্ত লৈছেনে, নে এয়া কেৱল এটা উৰা বাতৰিহে? আজি এই ভিডিঅ'টোত আমি এই সকলোবোৰ কথা বিতংভাৱে আলোচনা কৰিম। সেইবাবে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। লগতে আমাৰ এই চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে যদি আহিছে, এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াত আপোনালোকে সদায় সঁচাৰ খবৰসমূহে চাবলৈ পাব। আহক প্ৰথমে কথা পাতোঁ আমাৰ অংগনবাদী বাইদেউসকলৰ ওপৰত বা অংগনবাদী বাইদেউসকলৰ বিষয়ে। ছ'চিয়েল মিডিয়াত দাবী কৰা হৈছে যে মাননী 15,000 টকা হ'ব। কিন্তু আচল কথাটো কি আপোনালোকে জানেনে? অসম চৰকাৰৰ চৰকাৰী কেবিনেট সিদ্ধান্ত অনুসৰি চৰকাৰে অংগনবাদী কৰ্মীসকলৰ ৰাজ্যিক উদগনিমূলক ধন 1,500 টকা বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছিল। এই বৃদ্ধিৰ পিছত বৰ্তমান অংগনবাদী কৰ্মীসকলৰ মুঠ মাসিক মাননী বৃদ্ধি প্ৰায় 8,000 টকা হৈছে। যিটো খবৰ ওলাইছে 15,000 টকা, সেইটো সম্পূৰ্ণ মিছা। ঠিক সেইদৰে অংগনবাদী সহায়িকাসকলৰ মাননী বৃদ্ধি প্ৰায় 4,000 টকা কৰা হৈছে। গতিকে যিসকলে আপোনালোকক 15,000 টকা হ'ব বুলি ভুৱা আশা দিছে, তেওঁলোকে কেৱল ইউটিউবত ভিউজ পাবলৈহে এনে থাম্বনেইল ব্যৱহাৰ কৰি আপোনালোকক ভিডিঅ'ৰ মাজলৈ টানি আনিছে। চৰকাৰে কৰাৰ প্ৰকৃত বৃদ্ধিটো হৈছে 8,000 টকাহে, যদিও বিভিন্ন কৰ্মী সন্থাই ইয়াক আৰু বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে। কিন্তু বৰ্তমানৰ চৰকাৰী নিয়ম অনুসৰি এয়াই একেবাৰে সত্য। এইবাৰ আহোঁ আমাৰ গাঁও অঞ্চলৰ স্বাস্থ্যসেৱাৰ মূল লাইফলাইন অৰ্থাৎ আশাৰ কৰ্মীসকলৰ ওপৰত। থাম্বনেইলত আপোনালোকে দেখিছে যে আশাৰ কৰ্মী মাননী 8,000 টকা হ'ব। আহক ইয়াৰো সত্যতা আমি পৰীক্ষা কৰি আপোনালোকৰ আগত আলোচনা কৰোঁ। অসম কেবিনেটৰ চৰকাৰী সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষতাত অহা বৈঠকত ৰাজ্যৰ প্ৰায় 33,600 গৰাকী আশাৰ কৰ্মী মাহেকীয়া মাননী 3,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনোৱা হৈছিল। ইয়াৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ অংশ হৈছে 2,500 টকা আৰু ৰাজ্য চৰকাৰৰ অংশ হৈছে 1,500 টকা। ইয়াৰ লগতে আমাৰ যিসকল আশাৰ ছুপাৰভাইজাৰ আছে, তেওঁলোকৰ মাননী 9,000 টকাৰ পৰা বৃদ্ধি কৰি 10,200 টকা কৰা হৈছে। অৰ্থাৎ যি 8,000 টকা দাবী কৰা হৈছে, সেয়া সম্পূৰ্ণ সঁচা নহয়। বৰ্তমানৰ চৰকাৰী নিয়ম অনুসৰি ফিছকুট মাননী হৈছে 4,000 টকা কৰ্মী আৰু 10,200 টকা হৈছে ছুপাৰভাইজাৰ। অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি ইনচেণ্টিভ মিলাই এই ধনৰ পৰিমাণ অলপ বেছি হ'ব পাৰে। কিন্তু ফিছকুট বেচিক মাননী চৰকাৰৰ তৰফৰ পৰা এইটোৱে ধাৰ্য কৰা হৈছে। এতিয়া প্ৰশ্ন হয় যে তেন্তে এই
15,000 আৰু 8,000 আৰু 5,000 এই খবৰবোৰ ক'ৰ পৰা আহিল? আচলতে অসমৰ বিভিন্ন কৰ্মী সংগঠন আৰু ইউনিয়নে যেনে অংগনবাদী আৰু আশা কৰ্মী সন্থাই চৰকাৰৰ ওচৰত এখন দাবী পত্ৰ দাখিল কৰি থৈছে। তেওঁলোকৰ দাবী হৈছে বৰ্তমানৰ যি বজাৰৰ মূল্য বৃদ্ধি আৰু বজাৰৰ মূল্য আৰু বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অংগনবাদী কৰ্মীসকলক অতি কমেও 15,000 টকা আৰু বাকী কৰ্মীসকলকো সেই অনুপাতে এক সন্মানজনক মাননি প্ৰদান কৰিব লাগে। যিহেতু চৰকাৰে মাজে মাজে কেবিনেট বৈঠকত অনুষ্ঠিত কৰে, গতিকে কিছুমান ইউটিউব চেনেল এই দাবীসমূহকে চৰকাৰৰ সিদ্ধান্ত বুলি থাৰ্মেলত লগাই দিয়ে, যাৰ ফলত সাধাৰণ মানুহবোৰৰ বিপথে পৰিচালিত হয়। গতিকে বন্ধু বান্ধৱীসকল, এই সমগ্ৰ বিশ্লেষণৰ পৰা এটা কথা স্পষ্ট যে চৰকাৰে মাননি বৃদ্ধি কৰিছে, যেনে অংগনবাদী কৰ্মী 8,000 টকা আৰু আশা কৰ্মী 4,000 টকা কৰা হৈছে। কিন্তু থাৰ্মেলত দেখা পোৱা এই 15,000 বা 8,000 টকাৰ দাবীসমূহ বৰ্তমান কেৱল কৰ্মী সন্থাসকলৰ দাবী পৰ্যায়তহে আছে। এতিয়ালৈকে চৰকাৰৰ পৰা কোনো অফিচিয়েলি সিদ্ধান্ত লোৱা নাই বা অফিচিয়েল নটিফিকেশ্যন অহা নাই। এজন সচেতন নাগৰিক আৰু কৰ্মী হিচাপে আপুনি এনে উৰা বাতৰিৰ পৰা সদায় আঁতৰি থাকিব লাগে। আঁতৰি থাকক আৰু কেৱল চৰকাৰী অফিচিয়েল ঘোষণাৰ ওপৰতহে ভৰসা কৰিব লাগে। আপোনালোকে চৰকাৰৰ এই মাননি বৃদ্ধি সিদ্ধান্তৰ বিষয়ে কি ভাবে? চৰকাৰে ইয়াক বৃদ্ধি কৰি সঁচাকৈয়ে বৃদ্ধি কৰিব নেকি 15,000 টকা? সেয়া আপোনালোকৰ মতামত কি তলত কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু এই ভিডিঅ'টো কেৱল আলোচনাৰ ভিত্তিৰ ওপৰতহে আলোচনা কৰা হৈছে। এতিয়ালৈকে চৰকাৰী কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি হোৱা নাই। এই কথা মই আপোনালোকক আগতীয়াকৈ কৈ থলোঁ। অংগনবাদী আৰু আশাৰ কৰ্মীসকলৰ সৈতে হোৱাটছআপ গ্ৰুপত এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও আচল সত্যটো জানিব পাৰে। ভিডিঅ'টোত এটা লাইক কৰি আমাৰ এই চেনেলটোলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজি অন্যটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।